সাদা সাদা কালা কালা রং জমেছে সাদা কালা। ও ইয়া আল্লাহ মাইরাল যে হুঙ্গেও এই যে আইনারা দেখছইন এই কালামাটি এ আসলে কালামাটি না এ কালার থেকেও কালামাটি। মোর এটা কথা আছিল যে ব্লক শট লগ ভাই, ব্লক শট নে ক্রপ কর। হেল্ল' নমস্কাৰ, ৱেলকাম টু আনাদাৰ ব্লগ। আৰু আজি উপস্থিত আছোঁ, মোৰ পিছফালে দেখিবলৈ পাইছে দূৰ দূৰণিলৈ মানুহ নাই। এয়া আছে বিকি মল্লিক, তেখেতে গৈ আছে আৰু যাম আৰু আপোনালোকক দেখুৱাম। মোৰ পিছফালে যে ঠাইডোখৰ দেখিছে, মই দেখুৱাই আছোঁ সেই ঠাইডোখৰ এনেকুৱা মনোমোহা পৰিৱেশ দৃশ্য ইয়াত আছে যি দেখিলে আপুনি নিশ্চিতভাৱে আপ্লুত হৈ পৰিব। আৰু এনেকুৱা মনোমোহা দৃশ্য এই ঠাইডোখৰত আচলতে ঘৰ দুৱাৰ বুলি ক'লেতো দূৰ দূৰলৈকে একো নাই। এয়া ঠাইডোখৰ হৈছে চিৰাং জিলাৰ কালামাটি। আচলতে কালামাটি বুলি কোৱা হয় এই ঠাইডোখৰক। আৰু কালামাটি বুলি কোৱাৰ এটা কাৰণ হৈছে ইয়াত আচলতে মই দেখুৱাম যে ইয়াত কালামাটি সমান্তৰালভাৱে ইয়াত বগা সদৃশ মাটি ইয়াত আছে। বেচিকেলি কালামাটি ইয়াত পোৱা যায়। কলা বৰণৰ কিছু পাহাৰ এটা আছে। সেই পাহাৰটোত আচলতে বিশেষত্ব এটা হৈছে যে সেই পাহাৰটোত হাতী আৰু হৰিণাই সেই পাহাৰটোৰ মাটি আচলতে নিমখীয়া, আৰু সেইটো চেলিকিবলৈ ইয়ালৈ আহে বুলি ইতিমধ্যে মই গম পাইছোঁ। ইয়াৰ আশে পাশে বুলি ক'লে ভুল হ'ব, অকণমান দূৰত থকা বা যিসমূহ ব্যক্তিসকল আচলতে ইয়ালৈ আহিছিল ইয়াৰ পূৰ্বে তেওঁলোকে জ্ঞাত। আৰু কালামাটি বনভোজস্থলী যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে নিশ্চিতভাৱে আহিব পাৰে। অসমৰ যিকোনো প্ৰান্তৰ পৰা আপোনালোকে আহিব পাৰিব। কালামাটিটো হৈছে চিৰাং জিলাত অৱস্থিত। আৰু চিৰাং জিলাৰ কালামাটি বুলি ক'লে চিৰাঙত আহি হয়তো বহু ভাগ মানুহে চিনি পায়। আৰু এনেকুৱা এটা ঠাই যি ঠাই সঁচাকৈয়ে নেদেখিলে হয়তো সেই ঠাইৰ যি মনোৰমা দৃশ্য সেয়া উপলব্ধি কৰাটো টান। এইফালে হৈছে কালামাটি, আৰু এনেকৈ আহি বগা 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 বগা, আৰু সেই যে দূৰত দেখিবলৈ পাইছে তাতে আমি গৈ আছোঁ। বলক তাৰে দৃশ্য একেবাৰে ওচৰৰ পৰা দেখুৱাম। বলক আমি গৈ থাকোঁ। আৰু বৰ্তমান আমি খোজকাঢ়ি আছোঁ। এইটো হৈছে নদী আচলতে, আৰু এই নদীত কেতিয়া পানী আহে কোনেও ক'ব নোৱাৰে, কাৰণ ভূটানৰ পৰা যেতিয়াই পানী এৰি দিয়ে এই ঠাইডোখৰ কিন্তু পানীৰে উপচি পৰে। আৰু ভাৰত ভূটানৰ সীমান্তৱৰ্তী, এইটো একেবাৰে সীমান্তৱৰ্তী ঠাই বুলি ক'ব লাগিব যে কালামাটি। আৰু আচলতে এই যে সন্মুখত পাহাৰটো দেখিছে তাৰে ওপৰত এটা পাহাৰ নিশ্চিতভাৱে দেখিবলৈ পাইছে। সেই পাহাৰ কিন্তু আচলতে ভূটানত অৱস্থিত, আৰু এইডোখৰ পাহাৰ আমাৰ অসমত অৱস্থিত, অৰ্থাৎ ইণ্ডিয়াত অৱস্থিত। আৰু এয়া মোৰ পিছফালে চাওক, কালামাটিৰ পাহাৰৰ এটা অংশ কি ধুনীয়া। আচলতে ওচৰৰ পৰা চালে কেমেৰাত হয়তো ইমান ভাল অহা নাই, কিন্তু ওচৰৰ পৰা চোৱা যায় তেতিয়াহ'লে কিন্তু ইয়াৰ পৰা যোৱাৰ যি মানসিকতা সেইটো হেৰাই পেলাব আপোনালোকে, গেৰাণ্টি দি কৈছোঁ মই। ইয়ালৈ আহক, চাওক কালামাটিৰ কি পৰিৱেশ চাওক না। ইয়াত আৰু চবে ফটো তাত ব্যস্ত হৈ আছে, মানুহখিনি আহিছে। মই আৰু অকণমান ওচৰলৈ লৈ যাব বিচাৰিছোঁ আপোনালোকক। এয়া হৈছে একেবাৰে ওচৰৰ পৰা দৃশ্য, চাওক না কি হৈছে, কি লাগিছে। ৱাও, চাওক না, অকণমান জুম কৰি দিছোঁ, চাওক ইমান ধুনীয়া। ইয়াত ফটো যদি উঠে ন, এনেকুৱা লাগিব কোনোবা এটা শৃংগত আপোনালোকে গৈ ফটো উঠিছে। শৃংগ সদৃশ, পৰ্বত সদৃশ। ফটোত ব্যস্ত কিছুমান মানুহ আহিছে, ক'ৰ পৰা বা আহিছে নাজানো, ফটো উঠি আছে। কেমেৰামেনটো চাওক গামোচা পিন্ধি আছে, আৰু গামোচা আৰু টুপি পিন্ধি আছে। সেই দূৰত আছে কিছুমান মানুহ। ইয়ালৈ বৃদ্ধ সৰু সকলো আহে, খুব ধুনীয়া। এয়া প্ৰস্তুত হৈ আছে আমাৰ খানা। এয়া দেখিবলৈ পাইছে মাংস হৈ আছে। এয়া হৈছে মাংস, চাওক না। মাংস দেখাৰ লগে লগে জিভাত পানী আহি যায়, এনেকুৱা হৈছে। এতিয়া আমি খাম। ৰিমোদাই চাওক মাংস খাই আছে, মাংস আনিছে ইতিমধ্যে। কিহৰ মাংস এইটো ৰিমোদা? এটা হচ্ছে মাংস বুঝছেন, এটা খাসির মাংস। এটা মধ্যে শ্যাম্পু দিয়ে সিদ্ধ করা হয়েছে। এনে দেওয়া হয়েছে সারাপ আর শ্যাম্পু দিয়া মাংসটা আমরা বানাইছি। কি বানাইছে? মাংস খাই না এবা করে কথা আন্নে মাংস খাই না কই আরছি না আমি আন্নে কথা কই দিবি। আন্নে তো কইতেছুন এবা করে কথা কই। আন্নে মাংসটা খাইছুন না না, এটা হুইস করছি। এমনই মাংস শ্যাম্পুর গন্ধ যায়। আন্নে হুঙ্গা দিবেন। ও ইয়া আল্লাহ মাইরাল যে হুঙ্গেও এই গেদাও দেই হুঙ্গে। এবা করে কথা কইলে হবো না। এয়া হেমেন্দা ব্লগ শুট কৰি আছে আৰু মন্তব্য লৈ আছে ৰিমো চেনৰ। কি হাঁহি, কিমান ধুনীয়াকে কেনেকে ব্লগ শুট কৰে চাওক। এয়া হৈছে কেমেৰাৰ আঁৰৰ দৃশ্য।
মোৰ এটা কথা আছিলে যে ব্লক শ্বট লগ ভাই ব্লক শ্বট নে ক্ৰপ কৰ কিন্তু আজি মই সেই ক্ৰপ কৰাৰ পৰা মই নিজে মোক বেলেগে ক্ৰপ কৰে আৰু সেই এটা ক্ৰপ এয়া হৈছে পৰিস্থিতি চাওক বন্ধু কালা পাখি আমি যেন কি বসন্তকালে তোমায় বলতে পারিনি সাদা সাদা কালা কালা রং জমেছে সাদা 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 কালা কালা রং জমেছে সাদা কালা হইছি আমি মন পাগেলা বসন্তকালে তুমি বন্ধু কালা পাখি আমি যেন কি তাৰমানে কালামাটি তাহাৰ কাৰণে কালা পাখি গানটো গাইছো ৰিমোদা কি কব কেনেকুৱা জায়গাটো এই যে আইনারা দেখছো এ কালামাটি আইনারা দেখছেন যে কালামাটি এ আসলে কালামাটি না এ কালার থেকেও কালামাটি বুঝছেন না নাই ধন্যবাদ জানাইছো এখেতে একদম ভাটিয়া ভাষা কৈছে বাঙালী ভাষা প্ৰেছ ক্লাবৰ সভাপতি আমাৰ শ্ৰদ্ধাৰ সাংবাদিক হেমেন্দা আছে কি ক'ব বিচাৰিব এই মুহূৰ্তত মইতো আগে পিছে কৈছোঁ 2007 চনত প্ৰথমবাৰ আমি ইয়ালৈ আহিছিলোঁ আমি আৱিষ্কাৰ কৰিছিলোঁ এই স্পট বৰ্তমান BTR অন্তৰ্গত এই স্পট কালামাটি এক অনন্য অপূৰ্ব আজিকালি য়াং জেনেৰেশ্যনে কি কয় এইটো কথা ৱাও মাইণ্ড ব্লয়িং সঁচাকৈ মাইণ্ড ব্লয়িং এইটো জেগা সকলো ইয়ালৈকে আহক এনজয় কৰক নিশ্চিতভাৱে খুব ধুনীয়া জেগা মাইণ্ড ব্লয়িং ক'বই লাগিব ৱাও ক'বই লাগিব যিখিনি পৰ্যটক যিখিনি ব্যক্তি আচলতে ইয়ালৈ আহিব তেওঁলোকে একেষাৰ কথা মুখত আহিবই সেইটো হৈছে ৱাওটো সাধাৰণতে ফেচবুকত এটা ইমজিও দিয়া হৈছে ৱাওটোক লৈ গতিকে খুব ধুনীয়া পৰিৱেশ আহক চবে চিৰাঙৰ আমগুৰি থানাৰ অন্তৰ্গত কালামাটিখন আৰু খুব ধুনীয়া পৰিৱেশ পৰিস্থিতি সকলোকে পুনৰবাৰ আমন্ত্ৰণ জনাইছোঁ ইয়াত আহক ইয়াৰ যি মনোৰমা দৃশ্য সেয়া উপভোগ কৰক এই হৈছে সন্ধিয়াৰ পৰিৱেশ ঠিক সন্ধিয়া হোৱাৰ লগে লগে চাওক ভিউ সন্মুখত পাৰ্কিং আৰু এইটো ভিউ